ফ্ৰেণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল assames টেকনলজি শ্ব ব্লগ আজি মই আপোনালোকক জনাম যে আজি প্ৰায় 8-9 মাহ মাহেৰে কৰোনা মহামাৰীৰ বাবে আপোনাৰ মোবাইলত এনেকুৱা ধৰণৰ কলাৰ টোন শুনিব পাইছিল COVID-19 আনলক প্ৰক্ৰিয়া এতিয়া গোটেই দিশতে আৰম্ভ হৈ গৈছে এনে ক্ষেত্ৰত নিজৰ ঘৰৰ পৰা নিতান্ত প্ৰয়োজনতহে বাহিৰলৈ ওলাওক এই কলাৰ টোনটো কেনেদৰে বন্ধ কৰিব তাৰ বিষয়ে মই আজি সকলোবোৰ জনাম গতিকে মোৰ এই চেনেলটোত যদি পোনপ্ৰথমে আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব যেতিয়া মই নতুন ভিডিঅ' আপডেট দিম তেতিয়া আপুনি পোনপ্ৰথমে পাব যদি আপোনাৰ ভোডাফোনৰ সিম হয় তেনেহলে CANCT লিখি প্ৰেৰণ কৰি দিয়ক 144 নম্বৰলৈ তাৰ পিছতে আপোনাৰ মোবাইললৈ কনফাৰ্ম মেছেজ এটা যাব আৰু আপোনাৰ যদি এয়াৰটেল সিম তেনেহলে *646*224# ডায়াল কৰক আৰু তাৰ পিছত 1 টিপক তাৰ পিছত আপোনাৰ মোবাইললৈ কনফাৰ্ম মেছেজ এটা যাব আৰু যদি আপোনাৰ BSNL ৰ সিম হয় তেনেহলে UNSUB লিখি প্ৰেৰণ কৰি দিয়ক 56700 বা 56799 লৈ পঠিয়াই দিয়ক লগে লগে কনফাৰ্ম মেছেজ আহিব আপোনাৰ মোবাইলত আৰু যদি আপোনাৰ জিঅ' সিম হয় তেনেহলে ষ্টপ লিখি পঠিয়াই দিয়ক 155223 নম্বৰলৈ পঠিয়াই দিয়াৰ লগে লগে আপোনাৰ মোবাইললৈ আহিব এটা কনফাৰ্ম মেছেজ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবৰ বাবে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি লওক গতিকে আজিলৈ বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ত